নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। দীপলিনা ডেকা সঁচাকৈ বিয়া হ'ল নেকি বাৰু? যোৱাকালিৰ পৰা ছ'চিয়েল মিডিয়াত দীপলিনা ডেকা আৰু এই যুৱকজনৰ ফটো এখন ভাইৰেল হৈ পৰিছে। দীপলিনা ডেকাই সঁচাকৈ কাকো নজনোৱাকৈ বিয়াত বহিল নেকি? এই সকলো কথা এই ভিডিঅ'টোত জানিবলৈ পাব, সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকক। দীপলিনা ডেকাৰ ভাইৰেল এই ফটোখনৰ তলত বহুতো অনুৰাগীয়ে কমেণ্ট কৰিছে। এজনে কৈছে, চিনেমা যদি ঠিক আছে, অন্যথা জংগী আন্দোলন হ'ব। আন এজনে কৈছে, বুকুত শিল এটা মাৰি দিলেও। আকৌ আন এজনে কৈছে, কি ৰে হাৰ্ট এটেক আনি দিবা, ভাতৰ মুখৰ পৰা উঠি আহিছোঁ, সঁচানে শ্বুটিং তাড়াতাড়ি কোৱা, বেহুজ হওঁ হওঁ অৱস্থা। গতিকে বহুতো যুৱকে দীপলিনা ডেকাক ভাল পায়। দীপলিনা ডেকাৰ গানত প্ৰেমত পৰে। সেই যুৱকসকলে ফটোখন দেখি তেওঁলোকৰ হৃদয় ভাঙি গৈছে। গতিকে মই আপোনালোকক কওঁ যে এই ফটোখন তেওঁলোকৰ কোনো বিয়াৰ ফটো নহয় আৰু দীপলিনা ডেকাৰ এইজন কোনো প্ৰেমিক নহয়। আচলতে তেওঁলোকৰ এটি গানৰ শ্বুটিং চলি আছে আৰু শ্বুটিঙত লোৱা এখন ফটো। গতিকে তেওঁলোকৰ কি গানৰ শ্বুটিং চলি আছে, কেতিয়া আহিব এতিয়ালৈকে কোনো কোৱা নাই। যদিহে আমি জানো আপোনালোকক নিশ্চয় জনাই দিম। তাৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আজিলৈ ভিডিঅ'টো ইমান আছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আছে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।